ছাৰ ছাৰ মোহনৰ দোকানতো নাই ইয়াতো নাই ক'লে যাব পাৰে বাৰু কোন ছাৰ আপুনি কিন্তু হাৰ নামানিব ঐ মোহন তই ভয় নকৰিবি এয়া আমাৰ নিজৰ মাটি সিহঁতৰ ৰাজত্ব নচলিব অঁ ঘাটনিয়াৰ ছাৰ মোৰ এনেকুৱা লাগিছে সিহঁত পৰিচাম তলে গ'লে আহি আমাৰ ডিঙিত চেপা মাৰি ধৰিবহি আমাক চবে চেপি ধৰিছে কোনে কোনো হয় দিয়া মই মমতহে গালি পাইছিলো আয়ং মই যে সৌ আছো মোক চবেই গালি পাৰিছে মই উপকাৰী হৈ আজি অজগৰ খাইছো मैंने बोला ना मुझे बात नहीं करनी फोन रखो मुझे बात करने का मन नहीं है কোনে কৈছে আমাৰ বিয়ে আছে লগৰ এটা ঘৰলৈ গ'ল দুদিনমান হ'ল অহাই নাই আজিও নাহে বোলে মাথা চাথা বেয়া হৈ গৈছেগে আৰু আকৌ বিয়ে আছে অ মোহন তুমি কথা পাতি কৈ দিয়াচোন বিজি আছে বুলি হিন্দীত কথা পাতিব পাৰিবা মই অঁ হিন্দী অঁ ৰিচিভ কৰা এনেকে টানি দিয়া কি বুলি ক'ব লাগিছে BSF জিজাজি বুলি ক'বা হেল্ল' BFS জিকা ভাজি জিজাজি অ জাহাজী কি কৈছে কোন থৌ তুমি কোন সুধিছে অ আচ্ছা মোহন থৌ কামাই তামাই নে মোৰ মাই কি তামাই কৈ কাম কৰি আছে বিজি আছে অ বিচি আছে কাম কৰি আছে অ কাম কৰি আছে क्या बोलिছে অ কিবা গৰম গালিয়ে পাইছে কৈ দেচোন ভালকে কাম কৰি আছে বুলি ঐ নাছে কাক গালি পাৰিব লাগিছে ঐ কথা ক'বলৈ আহিছে টিৰিকা হেল্ল' জানো টিৰিকা চেছ কৰি পেলালা তুমি হে মোক কিয় গালি পাৰিছে টিৰিকা তোমাক মোক এতিয়া কি ক'ব কোৱাচোন জিকা ভাজি জাহাজী বনাই খাই পেলাইছে অ বাইদেউ কথা এটা আছে আহকচোন কি কথা আহকচোন বলক আহক না বিহু বুলি বন্তে কি আৰু এপাতে বনাই দিওঁ চাপৰি কিনো কৰি আছ তোৰ আৰু এডাল বনাই আছো ৰন্তি যোৱাই যে লোন লোৱাটো ফাইনেল নেকি কিবা এটা কৰিব লাগিব কিবা এটা কৰি মানে হাতত টাইম বেছি দিন নাই নহয় তোৰ ছোৱালী পচন্দ হ'ল জানো ছোৱালী চাৰিওজনীকে মই পচন্দ কৰিছো তয়ো সেই পাগলীয়ে হলি যেন পাইছো চাৰিজনী ছোৱালী তই বিয়া পাতিবি চাৰিজনীক নাপাতো তাৰে ভিতৰত যিগৰাকী ডেট আগতে পাওঁ তাইৰ লগতে পাতিম ইতিমধ্যে মই যজ্ঞ শৰ্মাক সকলো ক'লোৱেই মুকুতা ভাই আহি পালে নেকি এই পাতকোপালৈ ক'লে যা থ নমস্কাৰ এই খবৰ ভালনে আপোনাৰ মোৰ ভালেই আপোনালৈহে কিবা বেয়া খবৰ এটা আনিছো অ আচ্ছা কথাটো মই এতিয়াহে গম পাইছো আগতে গম পোৱা হ'লেনো কিডাল কৰিলাহেঁতেন অ'কে কেডা মোৰ লগত যদি এইবিলাক কৰি থাকে ন মই কিন্তু ছাৰক লগাই দিম নেলাগে মই কোৱা মতে কৰি যাবি এই নিজে চিজিল হৈ যাব ৰাকেশ দা ইমান সোনকালে চিজিল হোৱা মানুহ নহয় ছাৰ ময়ো 100টা খিয়াল মৰিহে অৱতাৰ লৈছো আকৌ Hi. Good morning, everyone. Good morning, everybody. Hey. Hey, কেটমনি কলা লৰা এই সব আৰে দিন যিমানে বাঢ়ি গৈছে দেখোন ভিলেন কিমান বাঢ়ি গৈছে এখেতে যে মোক কালি ৰাতিপুৱা ফোন কৰি ক'লে ছোৱালী পচন্দ হোৱা বুলি মই ছোৱালীজনী ঘৰলৈ গ'লো এখেতৰ লাকে বেয়া ছোৱালী কালিয়ে পলাল নহয় মই চাৰিজনীৰ কথা কৈছিলো নহয় এজনীহে পলাল বাকী তিনিজনীৰ ভিতৰত যিগৰাকীৰ আগত ডেট পাওঁ তাইৰ লগতে ফিক্স কৰি দিয়ক লেঠাটো তাতে লাগিল কি লেঠানো এখেতৰ কপালে বেয়া মানে কথাটো কি হ'ল কওকচোন কম বাৰু আগতে পানী গিলাচ দিয়কচোন ৰ'ব আনিছো হেৰি মোৰ কিবা টেনচনটো বাঢ়ি গৈ আছে কওকচোন ৰ'বহে পানী এগিলাচ খাই লওঁ ধৈৰ্য ধৰকচোন এনেও দেৰি ভালকে মনত পেলা কি দেখিলি দুটা মানুহ আছে চা দুটা ন এটা ওখ আছে আৰু এটা ক'লা আছে এটা শকতকে এটা চাপৰকে হয়নে আপুনি কেনেকে এইকেইটা মানুহ এইকেইদিন পুৰা সপোনত ঘূৰিছে কেকেদা এইখন ডিজিপি ছাৰ অফিচৰ পৰা আহিছে আকৌ শকত ক'লা হ'লে নহ'ব সিহঁতে কি কালাৰৰ চাৰ্ট পিন্ধি আছে ন মোক কথাটো আপুনি গুৰুত্ব দিয়া নাই যে এটা চাৰ্ট বুলি ক'লেওতো নহ'ব হয় বগা ক'লা দীঘল চুটি ন এইখন যদি কিবা কাৰণে হেৰাব লাগিলে নহয় কেকেদা আৰু কোনো মতে নহ'ব না আমাৰ চলে নাইবা
আকৌতো তাৰ মতে কৈছে কোনোবাই আমাৰতো নেমছে না ক'লে যা আপোনাৰ লগত যাম এখন ছাৰৰ চিঠি ভালকে থৈ দেচোন ই আকৌ আহিল যে এইটো লগতে থাকে মোৰ আপুনি কিবা পঢ়ি চাইছিল নেকি কিয় পঢ়িম বেলেগৰ চিঠি পিছত পঢ়িম অ গীতা শুনকচোন এই ওডোমাছ আৰু জলদস্যু কেছ দুটা কি ওডোমছটো কি নাজানো কিন্তু জলদস্যুটো নাটক আপোনালোকে ৰিহাৰ্চেল কৰি থকাখন ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত নহয় মোহনৰ দোকানত কোনে ক'লে মই যাওঁ চা অ গীতা শুনকচোন কেছটো কি বুজাই দিয়কচোন ভালকে কি আকৌ ভালকে বুজাম জলদস্যু নাটক ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত ৰিহাৰ্চেল কৰি আছো ৰ'বচোন আৰু এটা কথা আছে সেইটো কথা সোধা নাই বেলেগ এটা কথা সুধিবলগীয়া আছে সেইদিনাখন আপোনাৰ কি হৈছিল কোনদিনা সেইদিনাখন যে ৰাতি হঠাৎ আপুনি ছাৰ ছাৰ মোহনৰ দোকানতো নাই ইয়াতো নাই ক'লে যাব পাৰে বাৰু কোন ছাৰ আপুনি কিন্তু হাৰ নামানিব ঐ মোহন তই ভয় নকৰিবি এয়া আমাৰ নিজৰ মাটি সিহঁতৰ ৰাজত্ব নচলিব খাটনিয়াৰ ছাৰ মোৰ এনেকুৱা লাগিছে সিহঁত দুইজন তলে গ'লে আহি আমাৰ ডিঙিত চেপা মাৰি ধৰিবহি আমাৰ চবে চেপি ধৰিছে কোনে